হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈকে বহাগ বিহুৰ উলগ জনালোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। এয়া 12 তাৰিখৰে এটা ভিডিঅ'। মই স্কুললৈ বুলি গৈ আছোঁ কাৰণ আজি স্কুলত প্ৰি বিহু চেলিব্ৰেশ্যন হ'ব আৰু লগতে ঘৰলৈ আজি যাম কাৰণ বিহুৰ ছুটি দিছে যিহেতু, আৰু মনটো সেইবাবে খুবেই ভাল লাগিছে। এয়া স্কুল আহি পালোঁ। স্কুলত প্ৰত্যেকে বিহুৰ সাজযোৰ পিন্ধি আহিছে, দেখি বহুত ভাল লাগিছে। এয়া স্কুলৰ আমাৰ পিংকি মেম আৰু মনিকা মেম, ইমান ধুনীয়াকৈ আহিছে তেওঁলোক দুয়োগৰাকী। আৰু চাওকচোন বিদ্যালয়ৰ পৰিৱেশটো এবাৰ চাওক। ষ্টুডেণ্টছবিলাকে ইমান ধুনীয়াকৈ আহিছে বাপুতিসাহোন ৰঙালী বিহুক আদৰিবলৈ। এয়া মৰ্ণিং এছেম্বলি ষ্টাৰ্ট হৈছে প্ৰথমতে, তাৰ পাছতে চেলিব্ৰেশ্যন হ'ব। আমাৰ বিদ্যালয়ৰ ৰজি মেমে ইমান ধুনীয়াকৈ বিহুগীত ফাকি গালে, আপোনালোকে নিশ্চয় শুনিলে। এয়া অলপ সময় বিদ্যালয়ত থাকি মই এয়া ঘৰলৈ বুলি ওলাইছোঁ কাৰণ গোলাঘাটৰ গাড়ী পাবলৈ যিহেতু অলপ টান, সেইবাবে অকণমান সোনকালে বুলিয়ে ওলোঁ। তেজপুৰৰ ৰাস্তা চাওকচোন ইমান ধুনীয়া। এয়া দোলাবাৰী পালোহি। ডাঙৰ হৈছোঁ কিন্তু মনবোৰ সৰুৰ দৰে হৈ আছে দেই। এয়া চিপছৰ পেকেট লৈ লৈছোঁ বাছত যাওঁতে খাবলৈ, আৰু ফাইনেলি বাছখন পালোঁ। কাজিৰঙাৰ ভিউটো আপোনালোকে এবাৰ চাব দেই। এয়া নুমলীগড়ৰ বাবা থান মন্দিৰ, আৰু নুমলীগড় পালোহি মানে আৰু গোলাঘাট পালোহি। আৰু ঘৰ আহি পায়ে প্ৰথম কাম হৈছে জেতুকা লোৱা। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ।